বন্ধুসকল কি খবৰ আশা কৰো সকলোৰে ভাল বন্ধুসকল আজি আমি কথা পাতিম এটা নতুন অসমীয়া ফকতীয়া গানৰ ওপৰত যেটো গান শুনিলে তোমালোকে নিজেই বিবেচনা কৰিবা আসলতে এই গায়কজনক কি বুলি কোৱা উচিত আৰু বন্ধুসকল সকলোকে জনাম যে এইটো এটা ধেমালি ভিডিও হয় তো ভিডিওটো চাই যাতে কোনোৱে ভুল বুজি নলয় আৰু জনে জনে আমাৰ চেনেলটো চাই আছা যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষৰে থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি থবা কিয়নো আগলৈ মই যেতিয়া নতুন ভিডিও আপলোড কৰিম তোমালোকে সকলোতকৈ আগতে নটিফিকেশন পাই যাবা তেনেহলে বন্ধুসকল পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আপোনালোকে চাগে ভাবিছে এইটো আকৌ কি গান অসমীয়া যেন লাগিছিল কিন্তু ইংলিশ গাবলৈ লৈছে ঠিকই ভাবিছে আসলতে এই গায়কজন ব্ৰিটিছৰ বংশধৰ আছিল আৰু যেতিয়াই ভাৰত স্বাধীন হল তেতিয়া তেখেতৰ মাক দেউতাকে ভুল বখত তেখেতক অসমতে এৰি থৈ গল আৰু তেতিয়াৰ পৰা তেওঁ মাক দেউতাকক বিচাৰি নাপায় অসমতে বাস কৰিবলৈ ললে আৰু তেতিয়াৰ পৰা তেওঁ অসমীয়া ভাষাটো ক'বলৈ চেষ্টা কৰি যিখিনি পাৰিলে সেইখিনি তেওঁ অসমীয়া আৰু ইংলিশ মিক্স কৰি গানেই বনাই দিলে कौन है ये लोग कहां से आते हैं Hello dear, I am here. I mean to say, Citranjon here. Nasambuli no COVID, Nadambuli no COVID. Deepa toy lagi bo here. Nahambuli no COVID, Nasambuli no COVID. Hoba toy lagi bo here. Rock तेरी मां की rock আরে দাদা এইটো কেনেকুৱা মুক্কালেমি আপোনাৰ নাম জিতৰঞ্জন বুলি জানিলেই জানিবা সেই বুলি কি আপোনাক ঘিয়াও দিব লাগিব আৰু আপোনাৰ লগত বিয়াও হ'ব লাগিব আৰে কি যে মক্কেল আপুনি এজন আপোনাৰ কোড ঘৰ বাইদেউজনীটো সেইটোৱে নাজানে একো আৰু আপুনি কৈ আছে আপোনাক ঘিয়াও দিব লাগিব আৰু আপোনাৰ লগত বিয়াও হ'ব লাগিব কি দাদাগিৰি আপোনাৰ ওপৰত মানিছো দেই আপোনালোকক বুঝিলো কথা দিন নহলে পস্তাবি দিন গলে পাবি তই ঠেকা হৃদয়ৰ পৰা যে কৈছি তোক কথা দি মই যে নলবাৰীৰ ডেকা আরে দাদা আপোনাক বাহ দিছো দেই আৰু আপোনাৰ কথা নুশুনিলে পিছত ঠেকা খাব লাগিব ন বাইদেউজনীয়ে আৰে বাইদেউ সেইভাবে আপোনাকো কৈছো এই মক্কেলজনৰ কথা এতিয়াই শুনি লোৱা নহলে পিছত তুমি ঠেকা খাই যাবা বুজিছা ছুটি কাপোৰ পিন্ধি আমাক ইয়াত নাগিন ডেন্স দেখাই থাকিব নালাগে তুমিও তাৰ লগত একেবাৰে হিয়াও দিয়া বিয়াও হৈ গুচি যোৱা ইয়াত ছুটি কাপোৰ পিন্ধি আমাক নাগিন ডেন্স তোমালোকে দেখুৱাই নাথাকিবা Papu DJ. আরে কি কৈছে দাদা আপুনি কি কৈছে ক'ত ঘৰ আপোনাৰ মই যে নলবাৰীৰ ডেকা আপোনালোকক মানিছো দেই আৰু ক'ব দেখো ভাষা নাই আপোনালোকক কি বুলি যে কম আৰে মক্কেলামিৰ এটা সীমা থাকে আপোনালোকেতো মক্কেলৰ বাহিৰত আৰু কি লিৰিক্স গানটোৰ কি লিৰিক্স লিখিছে এই গান লিখাজনক কৈছো আপুনিতো এক নম্বৰ চুটিয়া হয় আপুনি দিনটোত কেইবাৰ হাগিব যায় কেইবাৰ গা ধুৱে সেইবোৰ লিখি নিদিলে কিয় একেলগে গানবোৰত ধেত মক্কেল तुमसे ना हो पाएगा বাপেৰ কবি গৈ এইবাৰ বহাগত দিন গৈছো তালথিয়া লগৰ সমনীয়া লগতে লৈ যাম ঘৰতে বহিব এই গান গোৱাজনৰ সাহসটো চোৱা আকৌ তেতিয়াৰ পৰা চুটি কাপোৰ পিন্ধাই ছোৱালীজনীক নচুৱালে আৰু ছোৱালীজনীও তেতিয়াৰ পৰা তাৰ লগত একেবাৰে নাগিন ডেন্স মাৰিলে আৰু এতিয়া পইচা খাব নাপায় ছোৱালীজনীয়ে তাক পাত্তা দিয়া নাই চাগে সেইবাবে চোৱা তাক সাহসটো আকৌ তেতিয়াৰ পৰা ছোৱালীজনীক পচাব নোৱাৰিলেতো এতিয়া একো যায় তেখেতৰ চোতালত থিয় দিব তাতে একো বাপেকৰ আগত আৰে কম সাহস নহয় দেই আপোনাৰ মানিছো আপোনাক তাজমহল সাজি দিম জোনতৰা আনি দিম বিচাৰিলে তই জানা সকলো বাহ মানিছো দেই আপোনাক এই মক্কেলটোৱে ৰেপ গাইছে চোৱা আৰু তুমি কি এনেকৈ ৰেপ গাই আছা হাগা লগা মানুহৰ নিচিনা ইমান বলদি কি গাই আছা এইবোৰ আৰু তুমি কি কৈছা তুমি আকৌ এবাৰ কোৱাচোন তাজমহল সাজি দিম জোনতৰা আনি দিম বিচাৰিলে তই জানা সকলো তুমি কি শাহজাহান ওলাইছা একেবাৰে তাজমহল সাজি দিবা এই ছোৱালীজনীক কি তুমি তাজমহল সাজি দিবা
তাজমহল যদি তুমি কেতিয়াবা সপোনত দেখিছা, দিঠকত বাদেই দিয়া, সপোনত দেখিছা তুমি তাজমহল, আৰু এই ফুল কমলী ছোৱালীজনীক তুমি কিমাননো কিনি দিবা? আৰু তোমাক পাত্তা নিদিয়ে এই ছোৱালীজনীয়ে। এই ছোৱালীজনীয়ে পইচা যোনফালে বেছি পাব ন, সেইফালে লৰ খাব। তুমি এই ছোৱালীজনীৰ কাৰণে তাজমহল সাজি লাভ নাই। আৰু তুমি ভাবিছা জানো কেতিয়াবা সপোনত তাজমহল সাজিম বুলি? কি মক্কেল নে তোমালোকে? যদি তোমাৰ নামটো সলাই মোক কয় ন তোমাৰ নামটো বেলেগ দি দিবলৈ, তেনেহলে মই তোমাৰ নাম কি দিম জানা? চুতীয়া নাম্বাৰ 1। তোমাৰ নাম চুতীয়া নাম্বাৰ 1 দি দিম মই। দূৰৰ পাহাৰ মৰমী দেখিবলে লাগে ভাল, ওচৰ পালে চাবা গৈ খলাব মাতাৰে নাম। আৰে এই ছোৱালীজনীকো চোৱা, কি মক্কেল আমি কাম কৰিছে বে। আৰে এইখিনি কাপোৰ পিন্ধি তুমি কি দেখাই আছা আমাক? এইখিনি কাপোৰো খুলি লোৱা, বহুত গৰম পৰিছে। আৰু তোমাৰ ঘৰত কি কাপোৰৰ অভাৱ? আহা পাব্লিকক খোজা তুমি 1 টকা 2 টকা, তোমাক সহায় কৰিব যদি তোমাৰ কাপোৰ পিন্ধিবলৈ নাই। আৰু সেই পইচাৰে তুমি কাপোৰ কিনি ল'বা, তাৰপিছত কাপোৰ পিন্ধিবা। জাপতে ঐ চিলিকা ছোৱালী চাবলে ভাল, ওচৰ চাপি গলে গৈ বুজিবা কিজনী কাল। তেনেকুৱা ছোৱালীৰ কাষে চাপি যোৱা নাই, প্ৰেমতো মই পৰা নাই। আৰে আপোনালোকে এনেকুৱা গান গাই, এনেকুৱা নাগিন ডেন্স কৰি কি বুজাব বিচাৰিছে আমাক? আৰু বাইদেউ আপোনাক কৈছো, আপোনাক কিন্তু বহুত সেক্সি লাগিছে দেই। আপোনাৰ ঘৰত কি মা দেউতা নাই, ভাইটি ভণ্টি নাই? আৰে এইবিলাক ভিডিঅ' তোমালোকৰ মা দেউতা ভাইটি ভণ্টি চাব পাৰিব জানো? সৰু সৰু ল'ৰা ছোৱালীবিলাকক তোমালোকে এইবিলাক দেখাই কি বুজাব বিচাৰি আছা? যে তুমি এজন সেক্সি? তোমাক এনেও সেক্সি লাগিছে বাইদেউ, কিন্তু এনেকুৱা কাপোৰ পিন্ধি ন আমাক নেদেখাবা, এনেকুৱা ডেন্স মাৰি আমাক নেদেখাবা। বুজিছো তোমাৰ কাপোৰ এনেকুৱা পিন্ধি চখ আছে, ঘৰত পিন্ধি থাকা। তুমি এনেকুৱা গানত অভিনয় নকৰিবা। এনেকুৱা গানত অভিনয় কৰি সৰু সৰু ল'ৰা ছোৱালীবিলাকক নষ্ট নকৰিবা মিছাতে। লাজ নালাগে নেকি তোমালোকৰ অকমানো এনেকুৱা ডেন্স মাৰিবলৈ? পইচাৰ কাৰণে চব কৰি দিব পাৰা ন তোমালোকে? বুজিলো, চব কৰিব পাৰা তোমালোকে পইচাৰ কাৰণে। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যোনে যোনে আমাৰ চেনেলটো চাই আছা সকলোকে কৈছো, যদি আমাৰ চেনেলটো এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা। তোমালোকৰ এটা ছাবস্ক্ৰাইবে আমাক আগলৈ আগুৱাই যোৱাত বহুত সহায় কৰিব। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই আছিলে। পুনৰ নতুন এটা ভিডিঅ'ৰ লগত তোমালোকক লগ পাম। আজিলৈ